নমস্কাৰ কাহিনীৰ আৰম্ভ হোৱাৰ আগতে এওঁৰ পৰিচয় দি লৈছো এওঁ হ'ল বিক্ৰম ৰাজখোৱা এটা মাফিয়া গেঙৰ সক্ৰিয় সদস্য মন আৰু মগজুৰ মাজত যেতিয়া যুদ্ধ হয় সিদ্ধান্ত লোৱাত খুবেই কঠিন হৈ পৰে এই পিস্তলটোৰে তেওঁ আজিলৈ কিমানজন মানুহ হত্যা কৰিলে হয়তো তেওঁৰ মনত নাই কিন্তু এই অমানৱীয় কামবোৰ কৰি কৰি তেওঁৰ বিৰক্তি লগা হৈছিল তেওঁৰ এই কাহিনী কেনেকৈ আৰম্ভ হৈছিল চাবলৈ নাপাহৰিব কেৱল মাত্ৰ MIB মিডিয়া অভিমান কৰিছে নাই অভিমান কৰা নাই মোৰ ফুৰ্তি লাগি আছে ইয়াত বহি আছো না অথনি পৰা অকলে সময়ৰ মূল্য বুজি নোপোৱা মানুহ মই একেবাৰে বেয়া পাওঁ হ'ব এতিয়া কিয় মাতিছিলা কোৱা অহাকালিৰ পৰা আমাৰ ক্লাছ আৰম্ভ হ'ব সেইবাবে ভাবিলো এবাৰ তোমাক চাই যাওঁ মহা এইটোহে কথা নেকি তাত গৈ আৰু বেলেগ ছোৱালী চাই মোক পাহৰি নাযাবি খোৱা ভালদৰে কৰিবি ভালদৰে পঢ়িবি হ'ব সুবিধা পালে আৰম্ভ হৈ যোৱা ন তোমাক ভাল পোৱাৰ কাৰণেহে কওঁ কিবা হ'ব এতিয়া মই যাওঁ কাম আছে অলপমান অহাকালি পদূলি মুখত ৰৈ থাকিবা বাবা দেউতা সকলো বস্তু বেগত ভৰাই লৈছতো লৈছো দিয়া চাবি আৰু কিবা পাহৰিছিলি লৈছো দিয়া ত্রিভুবনৰ ভোলা তুমি ত্ৰিনয়নৰ আংঘাই তোলা টোপনিতে জুখোলা জতা থাৰি বলিয়া বলবো বাবা তুমি ত্ৰিভুবনৰ ভোলা তুমি ত্ৰিনয়নৰ আংঘা চালা আমাৰো জীৱনটো দুব আমাৰো যে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড হলা কয় গাৰ্লফ্ৰেণ্ড হতত যদি ক'ৰবাত ঘূৰি থাকিলোঁ এতিয়া চাওঁ ক'ত পথাৰৰ মাজত বহি কিনে বাবা উঠি আছোঁ কি কবি উপায় নাই চালা যি হৈছে তেতিয়া আমাৰটো দি
চাল্লা আমাৰ জীৱনটোত বিয়াইছে নবই নেকি মাক বিয়া পাতবি দে পিছত আগেতো চলাটো ঠিক কৰলো এই চলা তলা কি ভাল কৰবি এই জিন্দগী বৰবাদ হৈ গেল ভিক্ষাৰ এই জীৱন ন দে মাৰ লে বাদ দিয়াৰ মাৰ দে টেছলাটো মাৰ দে হাই অহালে পৰা তোৰ কলেজ বন্ধ থাকিব হলিডে দিনকেইটা তোৰ প্লেনিং কি ঘৰত যাই মই প্ৰথম তাইকে লগ তোৰতো ভালেই তই তাত গৈ পুৰা এনজয় কৰিবি মোৰে এতিয়া দিনবোৰ কেনেকৈ যায় হোষ্টেলত থকা দিনকেইটাই ঘৰতে ভাই কেনেকৈ যায় ক'বই নোৱাৰি দে ভাই এতিয়া শুই থাক ৰাতিপুৱাতো গোটেইকেইটা যাবই লাগিব মিছ কৰিম তহঁতকো বহুত দে ভাই আমিও শুৱে এতিয়া কালিতো যাবই লাগিব তাকেইতো আৰু শুৱে দে ভাই শুৱে দে গুড নাইট ব্ৰ